দাদা কেনে সঞ্জীৱ কেনেকুৱা মজা একদম ভাল লাগিছে পৰিৱেশটো ভাল লাগিছে এইফালে আমাৰ দাদা আছে কি খবৰ একদম মজা কামেলা কৰিব লৈছোঁ এটা ধুনীয়া গান আহি আছে আপোনালোকৰ মাজলৈ ধুনীয়াকৈ কৰিব লাগে তাৰ কাৰণে যাতে নতৰাকৈ আশীৰ্বাদ কৰে তাৰে কামনা কৰিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব মৰম দিব থেংক ইউ আমাৰ কৰিগ্ৰাফাৰ কি খবৰ নমস্কাৰ আৰু আজি বহুত দিনৰ পাছত মানে আকৌ এটা গানৰ শ্বুটিং লৈ আহিছোঁ আৰু ভাইটি হয়নে দাদা নাজানো ভাইটি আৰু ভণ্টিও কৰিছে আপোনালোকে গানটো মৰম দিব আৰু ইনষ্টাগ্ৰামৰ ৰিলছত গানটো আদৰি ল'ব এই একো ক'ব নাই এই খালি নাচিব পাৰিব কিবা আৰু কিবা এটা কোৱা এয়া আছে প্ৰেৰণা কি খবৰ আৰু নতুন বছৰৰ শুভেচ্ছা থাকিল হেপী নিউ ইয়াৰ থেংক ইউ এটা বহুত ধুনীয়া গীত জিপিং ধাপাং নামেৰে এটা গীত তোৰ দৃশ্য গ্ৰহণৰ ফালে আমি আগবাঢ়িবলৈ লৈছোঁ আমাৰ প্ৰডিউচাৰ কি খবৰ ভাল কওক গানটোৰ বিষয়ে কেনেকুৱা গানটো খুব সুন্দৰ গান আপোনাৰ গানটো মৰম দিব আশীৰ্বাদ দিব আৰু চাব বৰ ধুনীয়া লোকেশ্যনত আমি গানটো কৰি আছোঁ এতিয়া ষ্টাৰ্ট কৰিব লৈছোঁ গতিকে আপোনালোকে আশীৰ্বাদ দিব আমাৰ মৰম যাচিব এতিয়া আমাৰ মেকআপ চলি আছে পাগল পাগল কৰি দিলি গগনা বজায় পাগল পাগল কৰি দিলি মেকআপ কৰি অলৰেডি ৰেডি হৈছোঁ এতিয়া শ্বুটলৈ গৈ আছোঁ চাই দিম কোনে মই মোৰ জান দুগালতে দুচুমাদি তোকে নচোৱাম কোন ৰূপে দে নহ'লেও জানো মোৰ জান সাগৰতে সমান জানো তোকেনো ভাল পাম ঐ মৰম শ্বুটিং চলি আছে এতিয়া আৰু এটা শ্বুট আছে এই ছোৱালীখিনি এতিয়া শ্বুটিং কৰিব আমাৰ হৈছেগৈ প্ৰায় আৰু অলপ বাকী আছে বৰ ধুনীয়া এটা লোকেশ্যন আপোনালোকে দেখিব পাইছে আমাৰ ভাইটি আছে ভাইটি কি খবৰ কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম নে এই ভাইটিসকল আছেই ইয়াত ডিম্পু আছেই এয়া মোৰ লগৰ হেল্ল' ছাৰ কেনেকুৱা ভাল কেনেকুৱা লাগিছে কৈ ভালে লাগিছে গানটো কেনেকুৱা গানটো হেভি একদম টিপ টপ মজা লাগিছে এইফালে সঁচাকৈ মজা লাগিছে এইফালে সকলো আছেই এতিয়া এই ছোৱালীখিনি চব হৈ আছে দেখাই আছোঁ আপোনালোকক শ্বুটিং কৰি আহি আছে এনেকৈ শাকু বগাই আহি আছে ইয়াত দিম নহয় কি নাম আছিলে পোৱালি এইফালে বিকাশ অলপ আগতে অমিতাই মাইক্ৰফোনটো পেলাই দিছে দাদা তই পৰিলে গান ওলাব কেনেকৈ এয়া নাচনীসকল আহি থাকা
हम भी आ गया হেল্ল' 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 আমিও পাৰ হৈ আহিলোঁ ঠিক ভালকৈ লো আহা আহি থাকা আকৌ বঢ়িয়া ধুনীয়া কাম ডাঙৰ বেজী এটা কেতিয়াকৈ ল'বলৈ সাজু হৈ আছা হা ডাঙৰ বেজীটো বিয়া খাবলৈ মাতিবা আকৌ আমাক হেৰি নহয় মাতি মই নামাৰো একচুৱেলি মই ক'ম বাৰু খালি মালিকে মাতিব মালিকে মাতিব ঘৰৰ ওচৰৰে মানুহ কপিছে ভৰি কিটা এতিয়া মানে কি হ'ল এখন কিবা এটা খাই লওঁ আৰে অমিত কি খবৰ আজি আমাৰ এই শ্বুটিং স্থলীত উপস্থিত হ'ল অমিত কি ক'বা মই কি ক'ম নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ চবকে আৰু এই যি কৃষ্ণই আজি যি ভিডিঅ'ৰ শ্বুটিং কৰিছে তেওঁক আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব আগলৈও যাতে আপোনালোকে ভাল ভাল এনেকুৱা গীত পাই থাকিব আৰু আপোনালোকে কৃষ্ণ নাথ চেনেলত এই গীতটি পাব আৰু চাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু গোটেই শ্বেয়াৰ কৰি দিব চব কৰি দিব যি টি কৰি দিব যি মন যায় তোমাৰ উমান এইটো সঁচাকে মোক গুচাই ৰবা পাই নামাবা মই পাই তুমি ৰবা আৰু বাকী লগত কি আছিলে কল কল হেল্ল' ছাৰ কুঁৱলী এতিয়া আমি আকৌ এটা নতুন লোকেশ্যনলৈ আহিলোঁ এতিয়া দেখিছা একদম সৰিয়হ খেতি কৰি থোৱা আছে সৰিয়হৰ মাজত চিন এটা আছে আৰু গানটোৰ কাৰণে কৰিঅ'গ্ৰাফাৰ ডিমাণ্ড সৰিয়হ এডোখৰ লাগে চ' দেখিছে খুব ধুনীয়া সৰিয়হৰ ফুলে মাজে মাজে সৰিয়হ ফুলে মাজে মাজে এইফালে मिलेगा मिलेगा ওলাই দে আমাক নুলিয়া এনেকুৱা ওলাই ওলাই আহি থাক। মই নাই অগষ্ট হিৰ' জক কোনফালে দি যাওঁ এটাও নগছো কিবি ফুল এনেকুৱাকে যাতে ফুলখিনি নগছাকে আমি যাম মই বাই বাই। কৰিয়ে মইনা কলি যা